আপোনালোকে ভাবে যে কনষ্ট্ৰাকশ্যন কৰা বহুতেই ইজি, তো আপোনালোকে দেখিছে ইয়াতে আপোনাৰ গাঁত খান্দি খান্দি ৰাখি থোৱা গৈছে। দেখিছে এইবিলাক গাঁতত আপোনাৰ এইফালেও মানে গাঁত খান্দি ইফালে থোৱা গৈছে, ইফালেও গাঁত খান্দি ইফালে থোৱা গৈছে। মাটিখিনি যে ইয়াৰে মাটিখিনি যাব ক'ত, দুফালে ৱাল আছে, বহুতখিনি ইয়াতে মানে হেৰি কৰিব লাগে, কামখিনি বহুত থাকে ইয়াতে। এটা কনষ্ট্ৰাকশ্যন কৰা ইমান ইজি নহয় যেনেকৈ আপোনালোকে ভাবে বহুত ইজিলি হৈ যায়, বহুত ইজিলি কামবিলাক হৈ যায়, বহুত কষ্ট। আৰু কি হয় জানেনে, এই মিস্ত্ৰীবিলাকক বহুত কথা বুজাই থাকিব লাগে। মানে মিস্ত্ৰীবিলাকে কি কৰে আপোনাৰ ইমান ভালকৈ একো নাজানে, তাৰমানে কি হয় চব আইডিয়া দিব লাগিব, এইটো কৰ সেইটো কৰ, এনেকৈ কৰ তেনেকৈ কৰ। সেইবিলাক বস্তু বহুত মানে প্ৰব্লেম আমি ফেচ কৰিব লাগে। এনেই নহয় যে কামটো ল'লোঁ হৈ গ'ল, বহুতখিনি বুজাব লাগে, বহুত বুজাৰ পিছতহে কামখিনি ভালকৈ হয়। আপোনালোকে নিজে দেখিছে এইটো ৰাস্তা দেখিছেনে, এই ৰাস্তাটোত এইবিলাক কাম চলি আছে। তো এনেকৈ যেতিয়া কাম চলি থাকিব, ইয়াতে এইবিলাক ওপৰত আপোনাৰ মাটি, ইয়াৰে ওপৰত আৰু গাঁত হ'ব। তো এইবিলাক গাঁত ইয়াতে মাটিবিলাক ইয়াতে পেলাই দিয়াৰ পিছত এইবিলাক আৰু মাজত ইয়াতে গাঁত হ'ব। তো বহুত মানে চেলেঞ্জেছ কাম এইবিলাক ইজিলি নহয়। এইটো প্লটত আপোনাৰ মাটি পেলাব নোৱাৰি, এইবিলাক প্লটত মাটি পেলাব নিজৰ প্লটতে ৰাখিব লাগিব। বহুত চেলেঞ্জেছ কাম হয়। তো সেইকাৰণে কনষ্ট্ৰাকশ্যন এটা কৰা বহুত টান, বহুত ইজি নহয়। বহুতে ভাবে বহুত ইজি, মই বহি বহি কৰি ল'ম, নহয়। এইবিলাক কৰা মানুহ কিছুমান বেলেগ থাকে, সেইবিলাককে কাম দিব লাগে। বহুতে ভাবে মই কৰি ল'ম, আপোনালোকে নোৱাৰে। আমি কৰোঁ, তো আমাৰ এটা মানে হেবিট হৈ গৈছে, তো সেইকাৰণে আমি পাৰোঁ, তো সেইকাৰণে আমি কামবিলাক কৰোঁ। যদি আপোনালোকেও কৰিম বুলি ভাবে, হেডেক ল'ব নিবিচাৰে, তেতিয়াহ'লে কামবিলাক দিব পাৰে। তো তলত নম্বৰ আহিব, কল কৰিব পাৰে। তো এতিয়া গৈ থাকোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।